हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल रेणुका एंड बुद्ध ब्लॉग। আজি মই আপোনালোকৰ বাবে সৰিয়হ আৰু বিলাহী ৰন্ধা এটা ধুনীয়া মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপি বনাবৰ কাৰণে লৈছোঁ কেইডোখৰমান নহৰু, 1 ইঞ্চি আদা সৰু সৰুকৈ কাটি লৈছোঁ, 4টা শুকান জলকীয়া, 3টা মিডিয়াম সাইজৰ পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈছোঁ। কলা সৰিয়হখিনি মই লৈছোঁ 2 চামুচ সৰু চামুচেৰে। 3টা মিডিয়াম সাইজৰ বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। 2 খিলা তেজপাত, কেঁচা জলকীয়া মই 6টা 7টা লৈছোঁ। 1 চামুচ লৈছোঁ জিৰা পাউডাৰ, সোৱাদ অনুসৰি নিমখ আৰু হালধি। এতিয়া মই আগতে মাছখিনিত হালধি নিমখ ভালদৰে সানি ল'ম। এতিয়া মই মাছখিনি আগতে ফ্ৰাই কৰি ল'ম। ইপিনে তেল গৰম হৈ গৈছে। এতিয়া মই আগতে মাছখিনি ফ্ৰাই কৰি ল'ম। ইপিনে মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মাছখিনি ওলাই থ'ম। ইপিনে মই এটা মিক্সি গ্ৰাইণ্ডাৰত পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া আৰু ক'লা সৰিয়হখিনি একেলগে মিলাই এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া মই ইয়াত অকণমান পানী দি পেলাই পেষ্ট বনাই ল'ম। এইখিনি গোটেইখিনি এনেকৈ মিলাই এটা মই পেষ্ট বনাই ল'লোঁ। মোৰ ইপিনে তেল গৰম হৈ গৈছে। 2 খিলা তেজপাত দিলোঁ আৰু কাটি থোৱা কেঁচা জলকীয়াখিনিও একেলগে দি দিলোঁ মই। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম। মই ইয়াতে এতিয়া হালধি দিম, সোৱাদ অনুসৰি নিমখ দিম আৰু 1 চামুচ জিৰা পাউডাৰ দিম। আৰু এতিয়া এইখিনি ভালদৰে মই মিলাই ল'ম। এতিয়া মই ইয়াতে পেষ্ট কৰি ৰখা মছলাখিনি দিম। তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। ইপিনে মোৰ মছলা ৰেডি হৈ আছে আৰু অকণমান পিছত ইয়াত পানী দিব পাৰিম। মোৰ ইপিনে মছলা ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে এগিলাচ পানী দিম। আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে পানী দিব পাৰে। যিমানখিনি গ্ৰেভিৰ প্ৰয়োজন হয় আপোনালোকে সিমানখিনি পানী দিব। এতিয়া মই ভাজি ৰখা গোটেইখিনি মাছ ইয়াতে দিম। মোৰ ইপিনে বিলাহী সৰিয়হ দি বনোৱা মাছৰ তৰকাৰী হৈ গৈছে আৰু 5 মিনিট পিছত মই নুমাই দিম। মই ইয়াতে এতিয়া কাটি ৰখা ধনিয়াৰ পাতখিনি দি দিম। এই আঞ্জাখন খাবলৈ খুবেই সোৱাদ লগা হয়। এবাৰ আপোনালোকক খাই চাব আৰু কেনে পালে কমেণ্টৰ জৰিয়তে মোক জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল আপোনালোকক তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে পুনৰ আন এটি ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।